ব্লেক টাইগাৰ সিমেন্ট ক্ৰয় কৰি 1 লাখ টকাৰ কুপন লাভ কৰিলে গ্ৰাহকে। মানিকপুৰৰ শিলগাগৰিত সিমেন্ট ক্ৰয় কৰি ভাগ্য ফুলিল এজনৰ। বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত শিলগাগৰিৰ এজন লোকে ব্লেক টাইগাৰ সিমেন্ট ক্ৰয় কৰি লাভ কৰিলে 1 লাখ টকা। আলাউদ্দিন নামৰ গ্ৰাহক এজনে KH এণ্টাৰপ্ৰাইজ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা ব্লেক টাইগাৰ সিমেন্ট ক্ৰয় কৰাৰ পিছতে সিমেন্টৰ বস্তাৰ ভিতৰৰ পৰা এটা কুপন লাভ কৰে। কুপনটো 1 লাখ টকাৰ আছিল। শনিবাৰে ব্লেক টাইগাৰ সিমেন্ট কোম্পানীৰ কৰ্তৃপক্ষ উপস্থিত হৈ 1 লাখ টকাৰ কুপন লাভ কৰা আলাউদ্দিনক 1 লাখ টকাৰ চেক প্ৰদান কৰে। গ্ৰাহক আলাউদ্দিনে 1 লাখ টকাৰ চেক লাভ কৰি উৎফুল্লিত হৈ পৰে। তো ব্লেক টাইগাৰ সিমেন্ট আপোনাৰ 10টা ডুম বুলি আমাৰ এটা হেৰি চলি আছে, ইয়াতে স্কিম চলি আছে। তো এইটো স্কিমটো এনেকুৱা ধৰণৰ, আমাৰ প্ৰত্যেক বেগতে মিনিমাম 10 টকাৰ এটা কুপন থাকে, ঠিক আছে। আৰু 10 টকাৰ পৰা আপোনাৰ 10 লাখলৈকে আছে। তাতে কুপন ওলাব পাৰে আপোনাৰ 10 টকা ওলায়, 20 টকা ওলায়, তাৰপিছত আপোনাৰ 1000 টকা ওলায়, 10,000 টকা ওলায়, 50,000 টকা ওলায়, 1 লাখ টকা ওলায়, 10 লাখ টকা ওলায়। তো তেনেকুৱাকৈ আমাৰ বৰ্তমান স্কিম চলি আছে। প্ৰত্যেক বেগতে মিনিমাম 10 টকাৰ এটা কুপন থাকে। আৰু কেতিয়াবা লাকি মানুহ হ'লে 100 টকা ওলায়, 1000 টকা ওলায়, ইয়াততো 1 লাখ টকাই ওলালে। তো তেনেকুৱা স্কিমেই হয় বৰ্তমান আমাৰ চলি আছে। আপোনালোকে গ্ৰাহকৰ উদ্দেশ্য কি ক'ব? গ্ৰাহকৰ উদ্দেশ্য মানে কি, চিমেণ্ট ব্লেক টাইগাৰ চিমেণ্টটো এতিয়া যেতিয়াৰ পৰা আমাৰ চলি আছে ভাল, আমি এটা ৰেচপন্স পাই আছোঁ। কোৱালিটি সম্পৰ্কে হওক বা 10টা দাম লৈ কাষ্টমাৰ কিছুমানে ছেটিছফাই হৈ আছে। তো ভালেই আৰু ৰেচপন্সটো ভাল, আমাৰ কোৱালিটি যথেষ্ট ভাল, আৰু লগতে সেই হিচাপে আমি মাৰ্কেটৰ পৰা ফিডবেকটো ভাল পাই আছোঁ। আজি আপোনালোকৰ চেকটো যে দিব আহিছে, কোনে কোনে আহিছে? চেকটো দিবৰ কাৰণে মই ইয়াৰে এক্সিকিউটিভ হয়, মোৰ নাম বেদান্ত গোস্বামী হয়। তো আমাৰ লগত আমাৰ ছাৰ আছে, আশুতোষ যাদৱ ছাৰ, আৰু আমাৰ ব্ৰেণ্ডিং ডিপাৰ্টমেণ্টৰ আমাৰ আশুতোষ কেশৰী আছে, ব্ৰেণ্ডিঙৰ এক্সিকিউটিভ হয়। লাগিছে, মোৰ আনন্দ লাগিছে। মানে গ্ৰাহক সকলোৱে মই কৈ আছোঁ, মই 1 লাখ টকা পাইছোঁ, মোক মনত ভাল লাগিছে। আৰু যিবিলাক কাষ্টমাৰ আছে, এইটো কোৱালিটি ভাল আছে, আৰু ব্লেক টাইগাৰটো ইউজ কৰিলে ভাল হ'লে হয়। মইতো 1 লাখ টকা পাইছোঁ, কি জানি সিহঁতে 1 লাখ টকা পাব, 50,000 টকা পাব, আৰু 10 টকাৰ পৰা 10 লাখ লৈ আছে, 10 লাখ টকা এটা আছে, এতিয়া কি জানি পায় কাষ্টমাৰে। অনুভৱ কেনেকুৱা? অনুভৱ ভাল লাগিছে, মোক বহুত ভাল লাগিছে। নামটো কি আছিল? নামটো আলাউদ্দিন আহমেদ আছিল। সৰ্বভোগৰ পৰা ৰমেশ তালুকদাৰ ৰিপৰ্ট, মাই নিউজ এনি।